আশা ৰাখিছোঁ সকলো ভালে আছে, সুস্থ আছে আৰু মোৰো ভাল। সেইকাৰণে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেতিয়াহ'লে মই মুনমিয়ে মোৰ ইউটিউব চেনেল মুনমি ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বিশ্বকৰ্মা পূজা, সেইকাৰণে সকলোকে মোৰ ফালৰ পৰা প্ৰথমতে আপোনালোকক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। আজি চাগে চবেই ঘৰত বিশ্বকৰ্মা পূজা পাতিছে, মানে যোনে যেনেকৈ পাৰেতো তেনেকৈ বিশ্বকৰ্মা পূজা ভাগ পাতিবই চাগে, ঘৰত সৰু হওক ডাঙৰ হওক। ময়ো আজি চাকি এগছ জ্বলাই তাতে প্ৰসাদ কেইটামান দিছোঁ। কি কৰিছোঁ বাৰু আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব ভিডিঅ'টোত। আৰু এতিয়া ঘৰৰ কামবিলাক কৰি শেষেই হৈছে, কিন্তু আগফালৰ ৰুমটো অকণমান সৰা মচা কৰিবলৈ বাকী আছে, সেইটো কৰি লওঁ, আপোনালোকক দেখাই যাম। তাৰপিছত চাকি বন্তি জ্বলাই প্ৰসাদ কেইটামান দিম। তেতিয়াহ'লে মই আজি দিনটো কি কৰোঁ আপোনালোকে চাই যাওক, অকণো স্কিপ নকৰাকৈ চাব, তেতিয়া গম পাব মইনো আজি কি কৰোঁ। এতিয়া মই ঘৰ দুৱাৰ মচি পেলাই ইহঁতক এনেকৈ খাবলৈ দিছোঁ। গাখীৰ আৰু বিস্কুট, কাজু, খিচমিচ এনেকৈ খাবলৈ দিছোঁ। আজি এনেকৈ ৰাতিপুৱা খাই লওক ইহঁত দুজনী, আৰু দেউতাকক দি দিছোঁ। তোমাৰ চৰণে মাগো শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকতি কৰিয়া মাগো তোমাৰ সেৱা কৰিম কেনে কৰি আমাৰ শকতি নাই দুখ ক্ষমা কৰি দুখানি চৰণে দিয়া পদ তলে ঠাই দিয়া পদ তলে ঠাই মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰিলো আদাস কৰি পহিলো নেৱা শৰণ। আজি বিশ্বকৰ্মা পূজা বুলি এয়া এনেকৈ মই প্ৰসাদ কেইটামান দিবলৈ লৈছোঁ। এয়া বিশ্বকৰ্মা পূজা বুলি মই আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ। আৰু এয়া চাওকচোন প্ৰসাদকেইটা দিলোঁ, আৰু ভাবিছোঁ ভিডিঅ'টো আজি দীঘলীয়া নকৰোঁ, কাৰণ বিশ্বকৰ্মা পূজা বুলি ইটো সিটো কাম থাকে। গতিকে যদি মোৰ আজি ভিডিঅ'টো এনেকৈ চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তেতিয়াহ'লে আজিলৈ আহোঁ, সকলোকে আকৌ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা দিলোঁ।